নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। আজি এই ভিডিঅ'ত BA ফাৰ্ষ্ট ছেমিষ্টাৰ ছ'চিঅ'লজি মেজৰ এই কিতাপখনৰ 6 নম্বৰ অধ্যায় সংস্কৃতি আৰু সমাজ, 7 নম্বৰ অধ্যায় সামাজিক নিয়ন্ত্ৰণ আৰু সামাজিক পৰিৱৰ্তন, 8 নম্বৰ অধ্যায় সামাজিক স্তৰীকৰণ আৰু গতিশীলতা, এই তিনিওটা পাঠৰ চমু প্ৰশ্ন উত্তৰৰ লগতে দীঘল প্ৰশ্নসমূহৰ উত্তৰ তোমালোকৰ বাবে আজি লৈ আনিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 1 অধ্যায়ৰ পৰা 5 অধ্যায়লৈকে প্ৰশ্নসমূহৰ উত্তৰ চোৱা নাই, মই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দি থৈ দিছোঁ, তাত ক্লিক কৰি তোমালোকে ভিডিঅ'সমূহ চাই ল'বা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছা, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকে আগলৈ পাই গৈ থাকা। আশা কৰোঁ সকলোৱে উপকৃত হ'বা। প্ৰশ্নসমূহৰ উত্তৰ মই পঢ়ি নিদিওঁ, কাৰণ প্ৰশ্নসমূহৰ উত্তৰ পঢ়ি দিলে ভিডিঅ'টো 40-50 মিনিট হৈ যায়, আৰু 40-50 মিনিট হৈ গ'লে কিছুমানে ভিডিঅ' চাবলৈ বেয়া পায়, সেইবাবে মই পঢ়ি নিদিওঁ, মই দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা। আৰু যদি কিবা নোৱাৰা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্টত জনাবা, মই নিশ্চয় তোমালোকক সহায় সহযোগিতা কৰিম। আশা কৰোঁ সকলোৱে উপকৃত হ'বা। 6 নম্বৰ অধ্যায় সংস্কৃতি আৰু সমাজ। সাত নম্বৰ অধ্যায় সামাজিক নিয়ন্ত্ৰণ আৰু সামাজিক পৰিৱৰ্তন। ফ্ৰেণ্ড, 8 নম্বৰ অধ্যায় তথা অন্তিমটো অধ্যায় হৈছে সামাজিক স্তৰীকৰণ আৰু গতিশীলতা।